বন্ধুসকল আপোনালোকক স্বাগতম জনালোঁ। আজি মই দেখুৱাম মাছৰ কাৰ্টুনত কেনেদৰে খেতি কৰে। বন্ধুসকল চাওক, এইটো এটা মাছৰ কাৰ্টুন। এইটো দেখিছে মাছৰ কাৰ্টুন এটা লৈ লৈছোঁ, এটা ডাঙৰ মাছৰ কাৰ্টুন। এতিয়া কথাটো হ'ল, ডাঙৰ মাছৰ কাৰ্টুনটো আমি সমানে দুভাগ কৰিম। ইমান পজিশ্যনত আমি সমানে দুভাগ কৰি ল'ব লাগে, কাৰণ চাওক ইমানখিনি মাটিত হ'লে কাৰ্টুনটো ফাটি যাব পাৰে। আৰু ইয়াত ছাঁ পাব, কবি খেতি কৰিবলৈ বিশেষকৈ ছাঁ পাব, বেলেগ শাকৰ খেতি কৰিলে। সেইকাৰণে আমি ইয়াৰ আধা কৰিলোঁ। দেখিছে, এইটো কাটি লৈ মই আধা কৰি লৈছোঁ। আধা কৰি ল'লে কি হয় দেখা পাইছেনে, মাটিও ইমান যথেষ্ট নালাগে, লগতে ছাঁ নপৰাৰ ফলত খুব ৰ'দ পায় আৰু তাৰ বাবে অতি উন্নত মানে অতি সোনকালে খেতিটো হৈ উঠে। এতিয়া চাওক, ইয়াত তাৰ তলত তক্তা দি দিয়া হৈছে, সদায় যাতে আপোনাৰ ছাদখনৰ লাগি নাথাকে বা মাটিত কৰিলেও যাতে মাটিৰ টাচত নাথাকে, অলপ ওপৰত হ'ব লাগে। এইটো এটা হেৰি হয়, সেইটো নিয়ম হয়। সেইকাৰণে চাওক, আপুনি যদি তলত কৰিছে তেতিয়া আপুনি ভাল ফল নাপাবও পাৰে, কাৰণ ছাদৰ গৰমটো গৈ থাকিব বা তলৰ ফালৰ পৰা পচি আহিব। সেইকাৰণে আপোনালোকে ওখ কৰি ল'ব লাগে এনেকৈ। এয়া চাওক, বিলাহী খেতি কৰিছোঁ মই, ফুলিছেই বিলাহীখিনি। এনেকৈ এয়া ওলকবি দেখা পাইছে। ইয়াৰ সাৰ হিচাপে দেখিছেনে, ঘৰত ওলোৱা ধূলি, গোবৰ এইবিলাকে ইউজ কৰিছোঁ, দেখা পাইছে। লগতে এয়া ধুনীয়াকৈ হৈছে, আৰু দেখাম আপোনালোকক, ব'লক চাই থাকোঁ। এয়া চাওক, লাই শাক, ইমান ধুনীয়া লাই শাক হৈছে। সেইকাৰণে আপুনি যদি নিয়মমতে কৰে খেতিটো, আপুনি ভাল ফল পাবই। ইয়াত দেখা পাইছে মটৰ আৰু ওলকবি এইবিলাকৰ খেতি কৰা হৈছে। বন্ধুসকল, আশা কৰোঁ আপোনালোকেও এনেদৰে খেতি কৰক যদি আপোনালোকৰ ঘৰতো সুবিধা হৈছে। আজিলৈ আহিছোঁ ইমানেই, ধন্যবাদ।